তাণ্ডৱ বুলি ক'লে যিটো মানুহে সাধাৰণতে বুজে যে ঈশ্বৰৰ বাখৰ লম্ফ জম্ফ এইটো নহয়, এইটো ভুল ধাৰণা। বিষ্ণুৰাভাই কৰিছিল সেই কামদেৱ ভস্মৰ সেইটো তেখেতে সেই যিদিনাখন নাচে বহুত মানুহ, ভিতৰত যিমান মানুহ বাহিৰত তাৰ দুগুণ মানুহ। নমস্কাৰ, দ্য ৰিয়েল মিৰৰ এটি নতুন অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বাবে পৰম সৌভাগ্যৰ কথা যে অসমৰ নৃত্য ক্ষেত্ৰখনৰ এগৰাকী কিংবদন্তী পুৰুষ, বিশিষ্ট সত্ৰীয়া নৃত্যৰ গুৰু নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰক আমি অতি কাষতে পাইছোঁ। আজি বিষ্ণু ৰাভা সম্পৰ্কে আমি যতীন গোস্বামী ছাৰৰ লগত কিছু কথা পাতিম। এইবাবে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ যে আচলতে যতীন গোস্বামী ছাৰৰ জীৱনৰ এছোৱা সময় কলাগুৰু কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাই আগুৰি আছে। আন কথাত ক'ব পাৰি যে যতীন গোস্বামী ছাৰৰ জীৱনৰ মাৰ্গদৰ্শক বুলি বিষ্ণু ৰাভাৰ নামটো আমি নিশ্চয় ল'ব পাৰোঁ, হয়নে ছাৰ? হয়, বহু ক্ষেত্ৰত এইটো সঁচা। হয়, আপুনি আচলতে বিষ্ণু ৰাভাক প্ৰথম চাগে তেজপুৰতেই লগ পাইছিল? তেজপুৰত লগ পাইছিল। হয় হয়, দাধৰাটো দেৰগাঁও? নাই 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 নাই। হয়, অকণমান সেই সম্পৰ্কে কওকচোন। মই বিষ্ণু ৰাভাৰ ওচৰত নাচ শিকিবলৈ গৈছিলোঁ আৰু সেই ক্ষেত্ৰত সেই নাচ মানে ছাৰ সত্ৰীয়া নাচেই? সত্ৰীয়া নাচ। নাচ মানে মই ভাবিছিলোঁ যেতিয়া তেখেতে সত্ৰীয়া নাচ জানিব, হয় হয়, তেখেত বিখ্যাত আছিল সেই সময়ত। হয়, মই তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু তেতিয়া দেৰগাঁৱৰ পৰা ৰঙা বাছ আছিল, চৰকাৰী ৰঙা বাছ। হয়, সেই ৰঙা বাছত আহিব লাগে শিলঘাটলৈ, শিলঘাটৰ পৰা জাহাজেৰে পাৰ হ'ব লাগে ভোমোৰাগুৰি ঘাটলৈ। তাৰমানে তেতিয়া কলীয়া ভোমোৰা হোৱা নাই। হয়, আৰু ভোমোৰাগুৰি ঘাটৰ পৰা বাছেৰে আহিব লাগে তেজপুৰলৈ, তিনিখুলীয়া যাত্ৰা। হয়, তেনেকৈ আহি মই 1954 চনৰ শেষ ভাগত, হয়, তেখেত জেতুকাটো ওলাইছে তেতিয়া। হয় হয়, তেতিয়া মই তেখেতক আহি লগ ধৰিবলৈ আহিলোঁ। আহি মই প্ৰথমতে আহি তেজপুৰত তেখেত সৰু এখন হোটেল, বিহাৰী হোটেল ৰাম ভৰসা বুলি, হয়, তাত থাকিলোঁ ৰাতি। আৰু পাছদিনা পুৱা মই তেখেতৰ ঘৰলৈ গ'লোঁ। তেখেতৰ ঘৰটো কলিবাৰীত বুলি মই জানো, কিন্তু ঘৰটো ক'তটো চিনি নাপাওঁ। হয়, কলিবাৰীলৈ আহি বিষ্ণু ৰাভাৰ ঘৰৰ মুখতে মই অকল সময় ৰৈছোঁ। তেনেকৈ এজন মানুহ আহিল চাইকেলেৰে, আহি মোৰ ওচৰতে নামিলে চাইকেলৰ পৰা। যাবি ক'লে, কাক বিচাৰিছা? মই বোলো মই বিষ্ণু ৰাভাৰ ঘৰ বিচাৰিছোঁ। বোলে এইটোৱে বিষ্ণু ৰাভাৰ ঘৰ, কিবা গাই আছে, যোৱা আছে তেখেত ঘৰত। পাছত মই জানিলোঁ সেইজন চন্দ্ৰ গোস্বামী, মানে নিপন গোস্বামীৰ দেউতাক। হয় হয় হয়। তাৰপিছত মই তেখেতৰ ঘৰলৈ সোমাই গ'লোঁ, ৰৈ আছোঁ অলপ সময়। তেখেতৰ ঘৰত তেতিয়া চকী মাত্ৰ এখন। তেখেতে সেই চকীখনতে বহি চকুকেইটা মুদি কিবা গাই আছে। মই অলপ সময় ৰৈ আছোঁ। হঠাতে এবাৰ চকু বুলি চাই মোক ক'লোঁ, তুমি ক'ৰ পৰা আহিছা? মই বোলো মই দেৰগাঁৱৰ পৰা আহিছোঁ। তোমাৰ কি নাম? মানে মোৰ নাম যতীন গোস্বামী। হয়, অঁ, তুমি গোসাঁইদৰা নেকি? বোলো অঁ। কোন সত্ৰ? মই বোলো আধাৰ সত্ৰ। অঁ, তুমি যদুমণি দেউৰ বংশধৰ? হয়। এতিয়া মই নিজেই নাজানো মই কাৰ বংশধৰ। তেখেতে ক'লে কিয় আহিছা? মই বোলো ককাইদেউ মই পাৰিলে দুই এটা নাচ শিকিম বুলি আহিছিলোঁ। তুমি নাচ জানা নেকি? মই বোলো আমাৰ সত্ৰৰ নাচ, মই কৃষ্ণ নাচ, সূত্ৰধাৰী নাচ নাচোঁ। হয় হয়, নাচাচোন সূত্ৰধাৰী নাচৰ নাচ এখন নাচা। সেই বুলি কৈ মই মুখেৰে গাই বাজনা দুখন নাচিলোঁ আৰু। ক'লে যে ভাল হৈছে, কিন্তু হাতবোৰ ঠিক হোৱা নাই। তেখেতে মোক দেখুৱালে তেতিয়া যে কৰাচোন বাৰু, এইটো কৰা আৰু এইটো কৰা। মুখেৰে ক'লে যে আৱৰ্তন আৰু বিৱৰ্তন। মই এইটো কৰিব জানো, এইটো নাজানো নহয়। এতিয়া সেই আৰম্ভ কৰিলে আৱৰ্তন। তাৰমানে আপোনাৰ নাচ আৱৰ্তন বিৱৰ্তনেৰে আচলতে আৰম্ভ হ'ল। সেইদিনাৰ পৰা সেই তেনেকৈ আৰম্ভ হ'লে প্ৰথম চিনাকি বিষ্ণু ৰাভাৰ সেই তেতিয়াহে। আৰু তাৰপিছত আপোনাৰ মানে যাত্ৰাটো তেনেকৈ বিষ্ণু ৰাভাৰ লগত আৰম্ভ হৈছিল। হয়, আৰু পাছলৈ সেইটো কিমান দিনলৈকে থাকিল? তেখেতৰ মৃত্যুৰ এদিন আগত মই তেখেতক লগ পালোঁ সেই তেজপুৰত। তাৰমানে কি হ'ল, মই তেতিয়া কালচাৰেল এফেয়াৰ্ছত চাকৰি কৰি আছোঁ গুৱাহাটীত 1969ত। তেতিয়া ফণী তালুকদাৰ আছিলে চাহ বিলিতৰ দৈনিক অসমৰ। হয় হয়, ফণী তালুকদাৰে মোক মাতি দি ক'লে যে বিষ্ণু ৰাভাৰ অৱস্থা খুব বেয়া, আমি মিটাৰ একদম ৰেডিকৈ ৰাখিছোঁ আৰু অৱস্থা খুবেই বেয়া। মই শুনি খুব বেয়া লাগিল মনটোতে। আহি মই পাছদিনাখনেই তেজপুৰলৈ গ'লোঁ। হয়,
তেখেতক লগ পালোঁ, তেখেতে কথা ক'ব পৰা হৈ আছে তেতিয়া, কিন্তু অৱস্থা খুব বেয়া আৰু সেইটো হৈছে 18 তাৰিখে নে 17 তাৰিখ বোধ কৰোঁ, 17 নে 18 তাৰিখ জুন মাহৰ, হয় হয় 17 18 এনেকুৱা হ'ল। আৰু তেখেতো মানে 19 তাৰিখে, আমি যদিও কওঁ 20 তাৰিখে বুলি, 20 জুন বুলি, কিন্তু 20 জুন আচলতে আমাৰ মতে নহয়, তাৰমানে আমাৰ মতে 19 তাৰিখে ৰাতি 2:20 সেইকাৰণে 20 তাৰিখ হ'ল আকৌ, 20 তাৰিখ বুলি ধৰা হয়, মানে 12 বজাৰ পাছত হ'লতো, সেই 12 বজাৰ পাছত হোৱাৰ কাৰণে 20 তাৰিখ বুলি ধৰে। সেইকাৰণেহে মই এদিন আগতে গৈছিলোঁ, সেইবাৰে তেতিয়াই মোৰ শেষ দেখা। আৰু কথা বতৰা ক'ব পাৰিছে মানে অলপ, হয় অলপ, বিশেষ নহয়, অলপ কথা বতৰা ক'ব পাৰিছে। আৰু মই আহোঁতে চকুপাতি টুকি আহিছোঁ, মই ভাবিছিলোঁ যে হয়তো বেছিদিন নাথাকিব, কিন্তু ইমান সোনকালে যাব বুলি মই ভবা নাছিলোঁ। মানে 2দিন পাছতে তেখেত যে যাবগৈ এইটো ভবা নাছিলোঁ। ছাৰ, আপোনাৰ সত্ৰীয়া নৃত্যৰ যিটো যাত্ৰা বা অন্যান্য, আপুনি অকল সত্ৰীয়া নাচৰ গুৰু বুলিয়েই নহয়, অসমৰ সকলো জনজাতীয় সমাজৰ নৃত্য আদি জানে। এই ক্ষেত্ৰত বিষ্ণু ৰাভা খুব সিদ্ধহস্ত পুৰুষ বুলি কোৱা হয়, যে গোটেই তেওঁৰ নখ দৰ্পণত আছিল, নাট্যশাস্ত্ৰ তেওঁৰ গোটেইখন মুখস্থ আছিল। অলপ সেই সম্পৰ্কে, যিহেতু আপুনি একদম তেখেতক কাষৰ পৰা পাইছে। তাৰমানে এই কথা হ'ল কি, তেখেতে পলাই ফুৰিছিল নহয় বহুদিন। হয় হয়, পলাই ফুৰোঁতে অসমৰ বিশেষকৈ জনজাতীয় গাঁওবোৰতে তেখেত বেছি আছিল। হয়, সেইকাৰণে সেই জনজাতীয় গাঁওবোৰত থাকোঁতে প্ৰত্যেকে জনজাতীয় গাঁওবোৰত থাকোঁতে প্ৰত্যেক জাতিৰ জনজাতিৰ নাচবোৰ সম্পৰ্ক আছিল। আৰু তেওঁ নিজে যেতিয়া নৃত্যশিল্পী আছিল, সেইবোৰ প্ৰতি তেওঁ ইণ্টাৰেষ্টেড বেছি আছিল। সেইকাৰণে সেই নাচবোৰ শিকিছিল আৰু জানিছিল, আৰু ভাষাবোৰো ক'ব পাৰিছিল, আৰু অতি প্ৰখৰ তেখেতৰ মানে চোকা বুদ্ধিৰ মানুহৰ পৰা প্ৰখৰ আছিলে তেখেতৰ চিন্তা শক্তি। যিকোনো কথা এটা এবাৰ পঢ়িলে মনত ৰয়, গতিকে বৰ চোকা আছিল। সেইকাৰণে বহুতখিনি কথা জানিছিল। আৰু অসমৰ এনে এখন সত্ৰ নাই যিখন সত্ৰলৈ বিষ্ণু ৰাভা যোৱা নাই। সেইটো মন কৰিবলগীয়া কথা। কিন্তু চব সত্ৰ, ডাঙৰ সৰু বুলি কথা নাই, চব সত্ৰতে তেখেতে প্ৰায় ঘূৰিছে। আৰু যেতিয়া প্ৰথম মানে 1961 চনৰ ডিচেম্বৰত, মই তেতিয়া আছিলোঁ মণিপুৰত। এদিন মানে তেখেতে বোলে টেলিগ্ৰাম কৰিলে এখন, যে কনকলতা এক্সপায়াৰ্ড, মানে তেওঁৰ পত্নী হয়, কনকলতা বৌ এক্সপায়াৰ্ড, মানে কনকলতা এক্সপায়াৰ্ড, আৰু একো নাই। মই টেলিগ্ৰামখন পাই পেলাই খুব বেয়া লাগিল মনটো। মানুহগৰাকীৰ লগত বৰ ভাল হেৰি আছিলে, আৰু মোক খুব মৰম কৰিছিলে মানুহগৰাকী। তাৰপিছত মই গুচি আহিলোঁ মণিপুৰৰ পৰা। আহি পেলাই মই তেখেতৰ ঘৰলৈ গ'লোঁ, তেখেতৰ সৈতে কথা বতৰা পাতি ৰাতিতে থাকি তেখেতে মোক এটা কথা এটা ক'লে, যে এইবোৰতো সকলোখিনিতো যি হৈছেই, মানে আমাৰ সংসাৰৰ কথা, কিন্তু অসমত এতিয়া সত্ৰীয়া নৃত্যৰ অৱস্থাটো খুব বেয়া। সত্ৰৰ বাহিৰত সত্ৰটো ঠিকেই চলি আছে, আৰু অংকীয়া ভাওনা মানুহে নকৰা হ'ল, কিন্তু অংকীয়া ভাওনাই হৈছে সত্ৰীয়া নৃত্যৰ মাতৃ। গতিকে অংকীয়া ভাওনা কিবা অলপ উন্নত ধৰণেৰে কৰি যদি প্ৰচাৰ কৰিব পৰা যায়, এইটো খুব ভাল কাম হয়, এইটো চেষ্টা কৰিব লাগে। আৰু ইয়াৰ কাৰণে কমলাবাৰী সত্ৰ এজন বায়না দিলে খুব ভাল। আচলতে সেইটোৱে মই কৈছোঁ, তাৰমানে তেখেতে সত্ৰ ঘূৰিছে, জানিছে কমলাবাৰী সত্ৰতহে আচল এই বস্তুখিনি পোৱা যাব। তেতিয়া মই চেষ্টা কৰি চাম বুলি গুচি আহিলোঁ। সেইটোৱে হৈছে ডাঙৰ এটা কথা, যে আজিৰ যিটো সত্ৰীয়া নৃত্যৰ অৱস্থা, এই অৱস্থাটোৰ কেনেকৈ এটা সংযোগ ঘটিছিল। তাৰমানে বিষ্ণু ৰাভাই মোক কমলাবাৰী সত্ৰৰ এজন বায়নৰ কথা ক'লে। মই তেখেতৰ ঘৰৰ পৰা পাছদিনা আহি যেতিয়া মই জাহাজত পাৰ হওঁ, ভোমোৰাগুৰি ঘাটৰ পৰা ভোমোৰাগুৰি ঘাটৰ পৰা এই পাৰলৈ, তেতিয়া শিলঘাটলৈ তাৰমানে, এতিয়া জাহাজতে মই দেখিলোঁ যে কেইটামান ল'ৰা ছোৱালীয়ে খোল তাল কিবা কিবি লৈ আহিছে। মই তেওঁলোকক সুধিলোঁ যে তোমালোক ক'লৈ যাবা? বোলে আমি নগাঁৱলৈ যাম। কি আছে বোলে? নগাঁৱত বৈজ্ঞ কনফাৰেঞ্চ আছে। মই কথাটো শুনি মই বৈজ্ঞ কনফাৰেঞ্চ চাম বুলি আহিলোঁ। আৰু নগাঁৱত নেহেৰুবাৰীত মস্ত পেণ্ডেল, টিকট এটা কাটি পেলাই মই সোমালোঁ। গধূলি সোমালত প্ৰথমতে এটা বৰগীতটো গাইছে গিৰিকান্ত মহন্তৰ
দল যায়। হয় তাৰ পাছতেতো সত্ৰীয়া নাচ, নাচটো ৰজাঘৰীয়া চালি নাচ, ইমান ধুনীয়া হৈছে নাচটো। মানে সত্ৰীয়া নাচৰ তেনেকুৱা প্ৰেজেণ্টেশ্যন মই দেখা নাই। হয় হয় এতিয়া মই ভিতৰলৈ সোমাই গ'লোঁ, সোমাই গৈ পেলাই সুধিলোঁ ছোৱালীকেইজনীক যে তোমালোকৰ নাচ কোনে শিকাইছে? বোলে আঁতৰি শিকাইছে। আঁতৰি ক'ত আছে? বোলে এই বহি আছে। হয় তেখেতে যে দুজন মানুহে মূৰত পাগুৰি আনি পেলাই দুখন চকীত বহি আছে। তাৰ এজনৰ যিজন অলপ বয়সীয়া তেওঁজনৰ তেখেতৰ ওচৰলৈ গ'লোঁ, গৈ নমস্কাৰ দিলোঁ, সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে? বোলে মই কমলাবাৰী সত্ৰৰ, কিন্তু এই ছোৱালীকেইজনী সৰু গড়মূৰ সত্ৰৰ। হয় হয় কথা বতৰা পাতিলোঁ, পাতি মই মোৰ চিনাকি দিলোঁ, চিনাকি দিয়াৰ লগে লগে তেখেতে এই লগত অহা ল'ৰাজনক উঠিবলৈ ক'লে, উঠি বক্সিখনত বহিবলৈ দিলে। বহু সময় কথা পাতিলোঁ। তেখেত আচলতে কমলাবাৰী সত্ৰৰ বায়ন, সেইজনী হ'ল ৰোষেশ্বৰ শইকীয়া। বুজিছোঁ বুজিছোঁ, ৰোষেশ্বৰ শইকীয়া বৰবায়ন। তেতিয়া তেওঁ মোক ক'লে যে আপুনি আছে ক'ত আজি? মই বোলো ক'তো থকা নাই, এতিয়া মই যাওঁ, থকাৰ ব্যৱস্থা এটা কৰোঁ। বোলে এটা কাম কৰক, আমাৰ লগতে থাকক আজি। সেই সময়ত আকৌ সেই সময়ত শিল্পীসকলক থাকিবলৈ স্কুলৰ বেঞ্চবোৰহে দিয়ে, যোৰা লগাই শুব লাগে, আৰু মানে বিচনাখন লৈ আহিব লাগে। মই বোলো আপোনালোকৰ যদি অসুবিধা নহয় পাৰিম থাকিব। তাৰপিছত আহিলোঁ আৰু ৰাতি 12টা বজাত আমি ওলাই আহিলোঁ। তেখেতৰ য'ত থাকিব দিছিল তালৈ আহিলোঁ। তাৰপিছত তেখেতে ৰাতি সেই মানে পুহমহীয়া ঠাণ্ডাত পানী ঢালি পেলাই গা ধুইছে। গা ধুই পেলাই ষ্ট'ভ নিছিলে, ষ্ট'ভত ভাত ৰান্ধিছে। ভাত ৰান্ধি মচুৰ দাইল তাতে আলু গুটি দিয়া, তেখেতেও সকলো খাইছে, মোকো দিছে। তেতিয়া আমি কথা পাতিলোঁ ভাওনা সম্পৰ্কে, যে কেনেকৈ এখন অংকীয়া ভাওনা কৰিব পাৰি। আৰু তেখেতক ক'লোঁ আপুনি সহায় কৰিবনে? তেখেতে একেষাৰে ক'লে মই যাম, মই কৰিম সহায় কৰিব। আৰু সেই যে সংযোগটো ঘটিল, বিষ্ণুৰাভাই মোক ক'লে কমলাবাৰী সত্ৰৰ বায়নৰ লগত মই মোৰ সংযোগ ঘটিল। বায়নক মই আনি পেলাই তিনিচুকীয়ালৈ নিলোঁ, তিনিচুকীয়াৰ ৰুক্মিণীখন ভাওনা কৰিলোঁ। প্ৰাগজ্যোতি কলা পৰিষদ আছিল নেকি? প্ৰাগজ্যোতি কলা পৰিষদ আছিলে তেতিয়া অনুষ্ঠানটোৰ নাম। তাত কৰিলোঁ। তাৰপাছত ৰোষেশ্বৰ শইকীয়া বৰবায়ন 1966 চনত 67 চনত গুৱাহাটীলৈ আহিল। এই যে সংযোগটো সত্ৰীয়া নাচৰ, এইটো নোহোৱা হ'লেতো আচলতে তিনিচুকীয়াত ছাৰ কিমান চনত আছিলে প্ৰথম ৰুক্মিণী হৰণ মঞ্চায়ন? 62। খুব সুন্দৰ প্ৰদৰ্শন হৈছিলে। আমি তিনিচুকীয়াত কৰিলোঁ, ডুমডুমাত কৰিলোঁ, মাকুমত কৰিলোঁ, ডুমডুমাত কৰিলোঁ। ডুমডুমাত কৰাত এদিনৰ পাছতেই তাৰ আগৰ পৰা হেৰি হ'ল, মানে চীনৰ লগত যুদ্ধ আৰম্ভ হৈছে। বিষ্ণুৰাভা দৌৰা-দৌৰিকৈ ঘূৰি মানে তেজপুৰলৈ গুচি আহিল। পাছত তেখেতে এৰেষ্ট হ'ল। এৰেষ্ট হৈ তেখেত উৰিষ্যাৰ বৰহমপুৰ জিলাত থাকিলে। সেইটো হোৱাৰ কাৰণে গোটেই অনুষ্ঠানটো বন্ধ হৈ গ'ল, মানুহবোৰ ভাগ ভাগ হ'ল। কিন্তু সত্ৰীয়া নাচৰ আজিৰ যিটো অৱস্থা, এইটো এই যে সংযোগটো মানে ত্ৰিমূৰ্তি বুলিয়ে ক'ব পাৰি সত্ৰীয়া নাচৰ, যে বিষ্ণুপ্ৰসাদ ৰাভা, ৰোষেশ্বৰ শইকীয়া বৰবায়ন, এই যে সংযোগটো, এই সংযোগটো এটা ডাঙৰ কথা। আৰু এটা কথা এইখিনিতে আছে আকৌ, যে যদিও শইকীয়াই মোক সন্মতি দিলে, শইকীয়াই আৰু এটা কথা ক'লে পাছত, যে মই যদিও সত্ৰৰ পৰা ওলাই আহিছোঁ, তথাপি কিন্তু মই গুৰুৰ অনুমতি নোলোৱাকৈ আজিলৈকে ক'তো বাহিৰত একো কৰা নাই। গতিকে গুৰুৰ অনুমতিটো আৰু আপুনি আহিলে ভাল, আপুনি যদি কথাটো কৈ পেলাই অনুমতি লয় তেতিয়াহ'লে বেছি ভাল হ'ব। তাৰমানে মণিৰাম দত্ত মুক্তিয়াৰৰ বুজিছোঁ, তেওঁৰ গুৰু। আকৌ মই কমলাবাৰী সত্ৰলৈ গ'লোঁ। কমলাবাৰী সত্ৰত তেখেতক মানে গোটেই কথাখিনি ক'লোঁ। তেখেতে কিন্তু খুব আনন্দ মনেৰে ক'লে যে যাওক, ভাল হ'ব, ভাল কাম হ'ব, ৰোষেশ্বৰ যাওক। আৰু যাৰ মনৰ মানুহ আছিল যদিও সত্ৰৰ ভকত, আৰু যদি কিবা অসুবিধা হয়, মই যদি কিবা কৰিব লগা আছে মই কৰিম, তুমিও মোক ক'বা। বৰ উদাৰ মনৰ মানুহ আছিল। আৰু সেই তেখেতৰ অনুমতি নোহোৱা হ'লে আকৌ শইকীয়াও আহিব নোৱাৰে। আৰু সেই মণিৰাম বায়ন মুক্তিয়াৰে সত্ৰীয়া নাচৰ প্ৰথম সংগীত নাটক একাডেমী বঁটা পাইছিল। ছাৰ, এই আচলতে কৈছে যে আপোনাৰ জীৱনৰ ইপিঠি সিপিঠি হৈ আছে বিষ্ণুপ্ৰসাদ ৰাভা। আমি যিমান দূৰ জানো বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য কৰিছিল, সেই কথাটো পাতিমেই। আৰু লগতে
কিন্তু আমি জনামতে তাত আপুনি খোল সংগত কৰিছিল খোল আৰু তবলা দুয়োটাই কৰিছিলোঁ হয় হয় অকণমান সেই সম্পৰ্কে যদি আমাৰ দৰ্শক নহয় তাৰমানে 1958 চনত বোধ হয় হয় 58 চনৰ জুন মাহত আমি এটা প্ৰগ্ৰেম পাতিছিলোঁ হেৰিয়াত এই মাৰ্ঘেৰিটাত হয় বিষ্ণুৰাভাক আমি মুখ্য অতিথি কৰি মাতিছিলোঁ কিন্তু বিষ্ণুৰাভা তেতিয়া টকা 50 পঠাই দিছিলোঁ আহিবৰ কাৰণে তেজপুৰৰ পৰা যাব তেজপুৰৰ পৰা যাবলৈ হয় কিন্তু নাই শেষ মুহূৰ্ততে কোনো চিঠিৰ উত্তৰ পত্ৰ নাই উপায় নাপায় মোৰে এজন মানে ভাই নিচিনা আছিলে ভোলা হাজৰিকা বুলি হয় হয় তাক মই পঠাই দিলোঁ আৰু তাইক ক'লোঁ যে বৌক তই গৈয়ে কিন্তু যতীন গোস্বামীয়ে পঠাইছে বুলি কবি নহ'লে বৌৱে নপঠাব নহ'লে মানে বৌৱে তোক হেৰি নকৰিব অনুমতি নিদিব নহয় ভালকৈ নামাতিবই হয় হয় বোলে হ'ব তাৰপিছত সি আহিল আহি বৌক প্ৰথমতে বৌৱে তাক হেৰিটোৱেই যেতিয়া ক'লে যে মোক যতীন গোস্বামীয়ে পঠাইছে তেতিয়াহে তাক অলপ ভালকৈ মাত কৰিছে হয় হয় কৈ পেলাই ক'লে যে হেৰি তেখেতৰ ৰকী ষ্টুডিঅ'তে বোধ হৈ আছে গধূলি এতিয়া তুমি তালৈকে যোৱা ই গৈ আকৌ ৰকী ষ্টুডিঅ'ত লগ ধৰিলে বিষ্ণুৰাভা তেতিয়া তাতে ভিতৰত বহি কথা পাতি আছিল হয় হয় তাৰপিছত বিষ্ণুৰাভাক লগত লৈ আহিলে আনি পেলাই এসপ্তাহৰ বজাৰ কৰি মেলি দি তেতিয়া আকৌ সেই ডাঙৰ ল'ৰাটো জন্ম হৈছে থুন হয় হয় তাৰ আকৌ কি হয় মুৰ্গী মাংস খালে মূৰত মানে কিবা ঘাঁ হয় তাৰ কাৰণে দৰৱ চৰৱ মুৰ্গী মাংস খাইছিলে সেই দৰৱ চৰৱ কিনি মেলি দি বৌৰ হাতত পইচা মানে কেইটামান পইচা দি পেলাই ৰাধাক লৈ পেলাই গ'ল প্ৰথম দিনাখন প্ৰগ্ৰেম হ'ল তেখেতে উদ্বোধন কৰিলে বহুত মানুহ হয় হয় হেৰিয়াত মানে ইণ্ডিয়া ক্লাবত মাৰ্ঘেৰিটাত বহুত মানুহ তেখেতে কি মন কৰিলে বোলে যতীন এটা কাম কৰা তুমি এনাউন্সমেণ্ট দি দিয়া কাইলৈ মই নাচিম বহুত ডাঙৰ কথা মই বোলো হয় নেকি বোলো তাৰপিছত মই এনাউন্সমেণ্ট দি দিলোঁ লাগিলোঁ হুলস্থুল আৰু গোটেই বিষ্ণুৰাভাই নাচিব হয় তাৰপাছত পাছদিনাখন ৰাতিপুৱা মায়েকেইটা গৈ আৰু ৰিক্সা এখন লৈ পেলাই টাউনখনত ঘূৰাই পাই দিয়ে প্ৰচাৰ কৰা হ'ল তাৰপাছত বিষ্ণুৰাভাই গোটেই দিনটো বহি পোচাক বনাইছে নিজৰ কাৰণ নহ'লে আমি পিন্ধাবোৰতো নহ'ব হয় হয় তেওঁ কি পিন্ধি নাচিছিলে কি নাই পিন্ধা বুলি কি জানা আমাৰ যিটো শিৱৰ হেৰি পোচাক আছিলে সেইখনেই পিন্ধাইছিল কিন্তু মূৰত এটা বস্তু আমাৰ মুকুট এটা নিজেই বনাইছিল ৰাতিপুৱা লাগি এটা মুকুট এটা নিজে বনাই লৈছিল আৰু আমাৰ যিবোৰ মূৰত বন্ধা কিৰীতি সেইবিলাক হাতত বাজু কৰি লৈছিল মানুহ বাজু কৰি লৈছিল আৰু দিনতে প্ৰেক্টিছ কৰিলোঁ যে কি কৰিম মোক ক'লে যে এটা কাম কৰিবা তুমি ৰতি মদন পাৰ্বতী এইকেইটা ওলাওঁতে তুমি খোলত একদল বজাই থাকিলে হ'ব ছাৰ মই মাজতে অকণমান সুধিছোঁ মানে হেৰি তাণ্ডৱ নৃত্য উদয় শংকৰেও নাচিছিলে কিন্তু চবৰে এটা এটা বেলেগ বিষয় লৈ লৈ কৰিছিলে এওঁতো বিষ্ণুপ্ৰসাদ ৰাভাৰ মানে মদন কামদেৱ ভস্ম আৰু উদয় শংকৰটো কি আছিল উদয় শংকৰ আছে হেৰি গজাসুৰ বধ আৰু এজন আছিল আৰু ৰাম গোপাল তেওঁ নাচিছিলে মই জানা দেই যক্ষ যজ্ঞ হয় হয় আচলতে তাণ্ডৱ বুলি ক'লে যিটো মানুহে সাধাৰণতে বুজে যে ঈশ্বৰ বাখৰ লম্ফ জম্ফ এইটো নহয় এইটো ভুল ধাৰণা আৰু নাট্যশাস্ত্ৰৰ ৪ৰ্থ অধ্যায়টো হ'ল তাণ্ডৱ লক্ষণম তাণ্ডৱ লক্ষণমত ৪ৰ্থ অধ্যায়ত আছে কৰণ আৰু অংগাৰ বিৱৰণ আছে আৰু এটা এটা মানে শিৱৰে এটা এটা যিকোনো এটা সৰু ঘটনা বা সেই তেনেকুৱা এটা অংশ লৈ পেলাই সাধাৰণতে নাচবোৰ কৰে আৰু বিষ্ণুৰাভাই কৰিছিল সেই কামদেৱ ভস্মৰ সেইটো নাম দিছিলে কামৰূপ সৃষ্টি বুলি পেলাই আৰু তেখেতে সেই যিদিনাখন নাচে মাৰ্ঘেৰিটাত বহুত মানুহ মানে আৰু ভিতৰত যিমান মানুহ বাহিৰত দুগুণ মানুহ থিয় হৈ চাইছে চাগে মানুহ থিয় হয়তো আছেই জেগা নাই সোমাবলৈ আৰু সেই সময়ত তাত আছিলে বাৰীণ চৌধুৰী বুলি এজন কমিউনিষ্ট পাৰ্টীৰ হেৰি কমৰেড আছিল তেওঁ আৰু বহুত তেওঁলোকৰ পাৰ্টীৰ মানুহ আহিছিল বাৰীণ চৌধুৰীয়ে শেষত আহি ক'লেহি যে ৰাভাক যে ৰাভা আপুনি আপোনাৰ পোচাকটোৰে গৈ বাহিৰত এবাৰ দৰ্শকক নমস্কাৰ পাছত বিষ্ণুৰাভাই সেই নচাৰ পাছত পোচাকটোৰে গৈ পেলাই গোটেই মানুহক মানে তাৰ আকৌ যিটো ষ্টেজৰ ভেটিটো বৰ ওখ এই তাৰ ভেটিটো মানে ষ্টেপতে উঠি চবকে নমস্কাৰ জনাইছে সেইখিনি সেইটো যায়ে মানুহ সন্তুষ্ট
আৰু নাচৰ কথাটো বিষ্ণু ৰাভা যদিও থুলন্ত এজন না 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 আচৰিত কাণ্ড মানে তেখেতে আৰম্ভ কৰিছিলে তাণ্ডৱ অংশটো দেই হয় হয় আৰু সেই বিৰাট ওখ পাখ মানুহজন শকতাৱত মানুহজন যাৰ হাতত হেণ্ডকাফ লগাব নোৱাৰিছিলে হয় হয় সেই মানুহজনে যেতিয়া পাৰ্বতী হৈ নাচে কি মিহি লাস্য কি যেতিয়া মানে হেৰি নাচে তোমাৰ ৰতি হৈ নাচে মদন ৰতি হৈ নাচে কি লাস্য গতিকে সেই এটা বৰ চাবলগীয়া কথা তুলনাবিহীন আৰু তাণ্ডৱ নাচোতে প্ৰথমতেই তলপুষ্পপুত কৰদেৰে আৰম্ভ কৰি মানে হেৰিৰে শেষ কৰে গংগাৱতৰণ কৰণেৰে মাজত অন্যান্য কিবা কৰে কিন্তু গংগাৱতৰণ কৰণটো হ'ল আমাৰ যিটো হেৰি মৌৰাই পানী খোৱা আমাৰ সত্ৰীয়া মৌৰাই পানী খোৱা সত্ৰীয়া একেই প্ৰায় খালি মৌৰাই পানী খোৱাত মূৰটো তললৈ কৰে কিন্তু তাত আকৌ মূৰটো ওপৰলৈ কৰে সেই কৰণটোত সেইটো কৰণেৰে শেষ কৰিছিল বৰ অপূৰ্ব মানে ভাবিবই নোৱাৰি বুজি কথাটো সেয়া আৰু মই জনাত সেইটোৱেই আছিলে বিষ্ণু ৰাভাৰ তাণ্ডৱ নৃত্যৰ শেষ প্ৰদৰ্শন তাৰপাছত আৰু কৰা শুনা নাই মই তাৰ পাছত ছাৰ এই যে আপুনি বিষ্ণু ৰাভাক ঘৰুৱাভাৱেও পাইছে পাইছোঁ বিভিন্ন কথাৰ লগত জড়িত তেনেকুৱা কি বিশেষ কথাই আপোনাক আজিও মানে উদ্বেলিত কৰি তোলে নহয় সেইটো কথা মানে কথা কি তেওঁলোকেতো বহু কথা আছে ঘৰুৱা জীৱনৰ বহু কথাই আছে তেখেতটো খুব মানে আৰ্থিকভাৱে বৰ জৰুৰীয়া মানুহ আছিল যদিও সমাজৰ ইমান কাম কৰিছিল পাছত MLA হোৱাৰ পাছতহে অলপ মানুহটো টনকিয়াল হৈছিল কিন্তু যেতিয়া তাৰ আগতে মানুহজন বৰ সাংঘাতিক আৰ্থিকভাৱে জৰুৰীয়া আছিল কিন্তু তেওঁৰ পৈতৃক সম্পত্তি আছিলে মানে মাটি বাৰী আছিলে বহুত মোৰ মনত আছে এবাৰ মানে সৰু এটা বস্তা লৈ ধান বিচাৰি গৈছিলোঁ আমি মানে বিষ্ণু ৰাভাৰ লগত মই ধান বিচাৰি গৈছিলোঁ কিন্তু তেখেতে সেই কিবা ঘৰৰ মানুহটো সোমাই পিছত কোনেও নিব নোৱাৰে ধান নাই ধান কাৰো পাছত আৰু ঘৰত বস্তাটোকে দি থৈ পেলাই গুচি আহিলে মোক কৰিব বুলি থৈ যায় চাবি আহিলে সিহঁতে সেইটো তই বিচনা পাই শুব মোক কৈছিল ইমানেই উদাৰ চিতিয়া সাধাৰণ মানুহৰ প্ৰতি উৎসৰ্গিত এইটো খুব মন কৰিবলগীয়া আৰু মানে বিষ্ণু ৰাভাৰ এটা নিজস্ব ৰাজনৈতিক আদৰ্শ আছে এটা তেওঁ আদৰ্শক বিশ্বাস কৰিছিল আপুনি তেওঁক ওচৰৰ পৰা পাইছে সেই কথাবোৰে আপোনাক কিবা ধৰণে অনুপ্ৰাণিত কৰিছিল নে না কথা এটা আছে কি হয় বিষ্ণু ৰাভাই তেওঁ ৰিভলিউচনেৰী কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ কিন্তু কোনোদিনে মোক কোৱা নাছিল যে যতীন তুমি পাৰ্টিলৈ আহা কোনোদিনে কোৱা নাই যে মাৰ্ক্সে এনেকৈ কৈছে লেনিনে এনেকৈ কৈছে কেতিয়াও কোৱা নাই আৰু মই এটা কথা দেখিছিলোঁ তেখেতৰ মাৰ্ক্সীয় যিটো দৰ্শন সেই দৰ্শনটো অন্যান্য মানুহতকৈ অলপ বেলেগ দৃষ্টিভংগী কেনেকুৱা ছাৰ এদিন দুজন মই বিষ্ণু ৰাভাই বহি আছোঁ বিষ্ণু ৰাভাই পিঠি মানে ৰাস্তাৰ ফালে পিঠি দি বহি আছে কথা পাতি আছোঁ তেনেকুৱাতে ৰমেশ শৰ্মা বুলি এজন পাৰ্টীৰ ৱৰ্কাৰ আহিল আহি ক'লেহি ককাইদেউ কাইলৈ মিটিংখনৰ কাৰণে ৰাতিপুৱা সোনকালে যাব লাগিব মই কাইলৈ বিষ্ণু ৰাভাই মানে গঢ়েকি সেইফালে চোৱা নাই মাত দিছে মই কাইলৈ নাথাকোঁ ক'লৈ যাব মই আজিয়েই নগাঁৱলৈ যাম নগাঁৱলৈ যাব কিয় যাব নগাঁৱলৈ নগাঁৱৰ কুৰিটোলত শংকৰদেৱ সংঘৰ অধিৱেশন আছে মই তালৈ যাম তেওঁ ক'লে ককাইদেউ আপুনি কমিউনিষ্ট পাৰ্টিৰ সদস্য হৈ আপুনি শংকৰদেৱ সংঘলৈ যায় তেতিয়া বিষ্ণু ৰাভাই ক'লে ৰমেশ তুমি এতিয়াও কমিউনিষ্ট হোৱা নাই য'তেই ৰাইজ তাতেই বিষ্ণু ৰাভা মই ৰাইজক ধৰ্মৰ বিষয়ে ক'বলৈ নাযাওঁ নহয় মই শংকৰদেৱৰ সংস্কৃতিৰ বিষয়ে ক'ম শংকৰদেৱে আমাৰ সাধাৰণ মানুহখিনিৰ মাজত কেনেধৰণেৰে সোমাই পৰিছিল তেখেতৰ ধৰ্মীয় আদৰ্শ বা তেখেতৰ সাংস্কৃতিক আদৰ্শ কেনেকৈ প্ৰচাৰ কৰিছে সাধাৰণ মানুহৰ মাজত শংকৰদেৱে কোনো ৰজাৰ কাৰণে কৰা নাছিল নহয় প্ৰজাৰ কাৰণেহে কৰিছিল গতিকে য'তে ৰাইজ তাতেই বিষ্ণু ৰাভা ৰমেশ শৰ্মাই বাৰু বুলি কৈ ঘূৰি গুচি গ'ল এই কথাটো কিন্তু অলপ মন কৰিবলগীয়া কথা মানে এইটো অনুকৰণীয় কথা
তেখেতৰ দৃষ্টিভংগীটো অলপ বেলেগ আছিল হয় মানে সাধাৰণ মানুহৰ দৃষ্টিভংগী একেবাৰে ছাৰ আমি জনাত বিষ্ণু ৰাভা সাংঘাতিক অধ্যয়ন পিপাসু মানুহ আছিল যথেষ্ট পঢ়া শুনা কৰে আৰু আমিও আজি কৈ ভাল পাওঁ যে বৰ্তমানৰ সত্ৰীয়া নৃত্যৰ বা সংগীতৰ ক্ষেত্ৰখনত আপুনি যথেষ্ট অধ্যয়নশীল মানুহ আৰু সেইকাৰণে আপোনাৰ কম্প'জ বা কৰিঅ'গ্ৰাফবোৰ যথেষ্ট উচ্চমানৰ এটা সৰ্বভাৰতীয় তাৰ মৰ্যাদা আছে এই কথাটোৱে কোনোবা ধৰণে বিষ্ণু ৰাভাৰ সেই অধ্যয়নশীলতাই আপোনাক প্ৰভাৱিত কৰে নেকি প্ৰভাৱিতটো কৰে মানে খুবেই কৰে হয় বিষ্ণু ৰাভাই মই মন কৰিছোঁ ৰাতি যদি 2টা বজাতো শুৱে হয় 4টা 5টা বজাত সদায় উঠি মুখখন ধুই পানী এগিলাচ খাই সদায় এখন কিতাপ মেলি লয় সেই কিতাপখন গল্প হ'ব পাৰে উপন্যাসো হ'ব পাৰে কবিতাও হ'ব পাৰে নাট্যশাস্ত্ৰ হ'ব পাৰে ৰাজনীতিৰ কিতাপো হ'ব পাৰে কিন্তু সদায় তেখেতৰ বেগত কিতাপ দুখন থাকিবই এই এটা বৰ ডাঙৰ কথা আছিল আৰু এটা কথা আছিল হয় ডক্টৰ মহাজৱ নায়ক ছাৰে মোক এটা কথা কৈছিল এই গোসাঁই আমাৰ সময়ৰ যিকেইজন মানুহ আমি কাক তুমি চবতকৈ চোকা বুলি ভাবা আপোনাক সুধিছে নেওগ ছাৰে হয় হয় মই বোলো ছাৰ মই ক'ব নোৱাৰিম নহয় আপুনিহে ক'ব দে মোক কওকচোন বাৰু কোন চোকা মানুহ হয় হয় মোক ক'লে চোৱা সকলোতকৈ চোকা মানুহ আব্দুল মালিক এবাৰ পঢ়িলেই মনত ৰয় সৈয়দ আব্দুল মালিক হয় তাৰপাছত দেৱকান্ত বৰুৱা আৰু হেম বৰুৱা হয় দুবাৰ পঢ়িলে মনত ৰয় এই দুজনৰ হয় মই কিন্তু বৰ গাধা বুজিছা তেওঁ কৈছে দেই মই বৰ গাধা মই 3-4বাৰ পঢ়িলেহে মনত ৰয় কিন্তু আমাৰ একেলগৰে এজন মানুহবোৰ অদ্ভুত মানুহ আছিল তেওঁ কিতাপখন উল্টা পাল্টা কৰি চাই যাওঁ ক'ব পাৰে কিতাপখনত কি আছে আৰু এবাৰ যদি কিবা এটা কথা শুনে হয় আৰু দ্বিতীয়বাৰ ক'ব নালাগে মই ছাৰ কোন বোলে বিষ্ণু ৰাভা বাহ গতিকে বিষ্ণু ৰাভা আছিলে তেনেকুৱা মানে ডক্টৰ মহেশ্বৰ নেওগ ছাৰৰ দৰে বিষ্ণু ৰাভাক কথা তেনেকৈ কোৱাটো এইটো কম কথা নহয় এইটো খুব অনুকৰণীয় আৰু মই ভাবোঁ আজিৰ দিনৰ ছাত্ৰ ছাত্ৰীয়ে এই কথাটো অলপ অনুকৰণ কৰা দৰকাৰ এই যে অধ্যয়নশীলতাটো মানে বিষ্ণু ৰাভাই যে ইমান যে পঢ়া শুনা কৰে আমাৰ সকলো ক্ষেত্ৰত আজিকালি অধ্যয়নটো বহু কমি গৈছে বিষ্ণু ৰাভা মই কৈছোঁ নহয় সদায় বেগটোত মানে 1-2খন কিতাপ আছেই আৰু সেই কিতাপখন সদায় বদলি হৈ থাকে হয় এইটোও ঠিক আকৌ দেই যে আমাৰ ঘৰলৈ আহিলে 2খন কিতাপ লৈ আহিছিল পঢ়িলে সেই 2খন কিতাপ ইয়াতে আহিলে কিন্তু বেলেগ 2খন আগত তাত সোমাল কিন্তু সেই আগৰ 2খন যে লৈ যাব লাগে বা কিবা কৰিব লাগে নাই 2খন ইয়াতে পেলাই থৈ গুচি গ'ল আৰু তেনেকুৱা লেখা পঢ়াবোৰো তেনেকুৱা য'তে যি দেখে মানে তাতে এৰি থৈ গুচি আহে তাৰপাছত ছাৰ তেওঁৰ অন্য এটা কথা ধৰক এই সত্ৰীয়া নাচৰ সাজ পোছাকৰ ক্ষেত্ৰত তেওঁ কিবা অলপ কৰা বুলি শুনো তাৰমানে যেতিয়া আমি ৰুক্মিণী হৰণ ভাওনা কৰিছিলোঁ তিনিচুকীয়াৰ কথা কৈ আছে কথাটো তেতিয়া মানে তেখেতে কিছুমান ডিজাইন কৰিছিল জানে হাতীখুৰীয়া বাজু হয় হয় হাতীখুৰীয়া পাগ সূতধাৰী কিছুমান ডিজাইন কৰিছিল সেই ডিজাইনবোৰ আঁকি দিছিল নিজেই তেওঁ নিজে হাতেৰে আঁকিছিল কিন্তু কথা হৈছে কি সেইবোৰ মই ৰাখিব নোৱাৰোঁ তেতিয়া বৰ গুৰুত্বটো নুবুজিলোঁ মই ৰাখিব নোৱাৰিলোঁ বস্তুবোৰ তেখেতে নিজেই সেইবিলাক ডিজাইন কৰি পেলাই সেইবিলাক কৰোৱাইছিলে আৰু এটা কথা আছিলে যথেষ্ট বৰবায়নে মোৰ ভণ্টিজনীক সূতধাৰী নাচটো চুৱাইছিল নিৰু গোস্বামী সূতধাৰী নাচ শিকাইছিল নাচিছিল এসপ্তাহমান যোৱাৰ পাছত আমি ক'লোঁ যে শইকীয়া নাচ কেনেকুৱা হৈছে মানে খুব ভাল হৈছে আজি চাবলৈ আহিব নেকি বোলো যাম তেনেহ'লে হয় হয় বিষ্ণু ককাইদেৱে মই গ'লোঁ চাবলৈ নাচিছে হয় ঠিকেই নাচিছে মোক সুধিলে কেনেকুৱা হৈছে বোলে একো হোৱা নাই শইকীয়াই বোলে একো হোৱা নাই বোলে একো হোৱা নাই বিষ্ণুৱে একো হাঁহিছে আৰু কি হোৱা নাই বোলে আপুনি বাৰু খিতাক ধেৰি নাম কৰকচোন তেওঁ যেতিয়া কৰিছে বোলো নিৰোগ নাচকচোন একে হৈছেনে তেতিয়া মানে কোনো আচলতে বোলো আপুনি যিটো বডি মুভমেণ্ট কৰিছে এইটোতো হোৱা নাই নহয় তেওঁৰ গাত হোৱা নাই সেই মুহূৰ্ততে বিষ্ণু ৰাভাই চেক কৰি দিছিল আৰু কৈছিলে শ্লোক সূতধাৰী নাচৰ শ্লোক ক'লে যে শইকীয়া
এই শ্লোক যে গাইছে শ্লোকত হাত দিব নোৱাৰি নেকি মানে নান্দী শ্লোক বা নান্দী অফিচ শ্লোক, যিয়েই নহওক আৰু হয় বোলে পাৰি ককাইদেউ, কিন্তু মই যে ইয়াৰ অৰ্থবোৰ নাজানো। হয় বোলে অৰ্থবোৰ মই কৈ দিম, আপুনি হাত দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া সেই নান্দী শ্লোক আৰু অপস্য শ্লোকৰ ৰুক্মিণীহৰণৰ গোটেই অৰ্থবোৰ তেখেতক ক'লে আৰু সেইমতে তেখেতে হাতবোৰ দিয়াৰ ব্যৱস্থা কৰিলে। তাৰমানে ছাৰ এনেকুৱা নেকি কথাটো, তাৰ আগলৈকে মানে সত্ৰ পৰম্পৰা শ্লোকত হাত দিয়াৰ নিয়ম নাছিল। তাৰমানে হস্ত প্ৰয়োগ নহয় নহয়, হয় সাধাৰণ আৰু সাধাৰণ সাধাৰণ মুজৰা হস্তই কৰিলে কৰিলে তেনেকুৱা আৰু মানে বিশেষ নাই, বিশেষ নহয়, বিশেষ অৰ্থবহ হস্তবোৰ নহয়। মানে এইটো বিষ্ণুৰ বিষ্ণুৰাভাই আৰম্ভ কৰিছে প্ৰথম, এতিয়া কিন্তু সত্ৰই কৰে। সত্ৰই কৰে। আৰু এটা কথা আছিলে, এতিয়া সত্ৰত কৰে নকৰে নাজানো, আগতে সূত্ৰধাৰীজনক লৈ এফালে এজন বৰগায়ন, এফালে এজন বৰবায়ন। হয় আগফালে বৰবায়নজনে গাই, বৰগায়নে গাই, বৰবায়নে বজায়, লগে লগে গীতটো আগলৈ গৈ থাকিব, আকৌ বেক কৰি আহিব, এনেকৈ কৰিছে। আজিকালিতো নাই সেইবোৰ, এতিয়া সত্ৰতো দেখা নাই, আমি দেখা নাই। কিন্তু সত্ৰত আগতে মই নিজে নাচোঁতেও তেনেকৈ কৰিছিলোঁ। মই যেতিয়া নাচোঁ, হয় তিনিচুকীয়াত মই এবাৰ সত্ৰতে নাচিছিলোঁ ৰামবিজয়ত, তাত মোৰ সোঁফালে আছিলে ৰক্ষেশ্বৰ শইকীয়া বৰবায়ন আৰু বাওঁফালে আছিলে আমাৰ কমল গায়ন। হয় এই দুজনে মোক লগত সেই পৰম্পৰা মতে কৰিছে, পৰামৰ্শ কৰিছিল। আৰু এবাৰ NST ষ্টুডেণ্ট আহিছিলে আমাৰ ইয়াতে, তেওঁলোকক মানে আমাৰ ইয়াতে ভাওনাৰ ওপৰত ট্ৰেইনিং দিছিলে, আমাৰ গুণাকৰি কৰিছিল বাইদেৱে। আৰু তেতিয়া কমলবাৰী সত্ৰত ভাওনা কৰিবৰ কাৰণে দেখুৱাবৰ কাৰণে দিছিলে পাৰিজাতখন। তেতিয়া মই সেই সময়ৰ অধিকাৰ নাৰায়ণ গোস্বামী প্ৰভুক মই কৈছিলোঁ যে এই পৰম্পৰাটো কোনে ৰাখি কৰি দেখুৱাব লাগিব, বোলে হ'ব। তেতিয়া সেই তেওঁ তাত কিন্তু এই সূত্ৰধাৰীটোক লৈ পেলাই তেনেকৈ বৰগায়ন বৰবায়ন দুজনক লগত লৈ বস্তুটো কৰিছে। আজিকালি কিন্তু সেইটো আমি দেখা পোৱা নাই ছাৰ। আৰু এটা কথা আছে, কিছুমান কথা নতুন হৈছে, যেনে এতিয়া সূত্ৰধাৰী নাচৰ খিটখিটাক ধেই যাওঁতো আৰু সূত্ৰধাৰী নাচৰ বাজনা আৰম্ভ নহয় নহয়, সেইটো আচলতে ঢলনা বুলি কয়, সেইটো বায়নে বজায়। আৰু খিটিতাক ধেই যাওঁৰ পৰাহে সূত্ৰধাৰী নাচটো আৰম্ভ হয়। এইটো আচলতে ৰক্ষেশ্বৰ শইকীয়া বৰবায়নে কৰি থৈ গ'ল, যে খিটখিটাক ধেই যাওঁতে আৰম্ভ তাৰমানে নাচ সংযোগ কৰিছে, সংযোগ কৰিছে। সেইটো আগতে বায়নে বজাই, ঢলনা বুলি কয়, সেইটো বজাই বায়নে গায়ন বায়ন গোৱাৰ পাছত সেইখিনি বজাই আহি পেলাই দোহাৰত বহিব আৰু খিটিতাক ধেই যাওঁত সূত্ৰধাৰী আৰম্ভ হৈছে। ছাৰ বিষ্ণুৰাভাৰ জীৱনৰ বহু কথা আছে, আমি ইমানখিনি আজি ইমান কম সময়ত চুই যোৱাটো সম্ভৱ নহয়। কিন্তু সত্ৰীয়া নৃত্য সম্পৰ্কে তেওঁৰ ধাৰণা বা কি ধৰণৰ আছিলে কথাবোৰ? সত্ৰীয়া মানে সত্ৰীয়া নাচৰ ওপৰত তেখেতৰ ধাৰণাটো খুবেই ভাল, খুবেই ভাল। আৰু মই কৈছোঁ নহয় যে গোটেই অসমৰ প্ৰায়বোৰ সত্ৰই তেখেতে ভ্ৰমণ কৰিছিল। এবাৰ মোক কৈছিল যে কাৱৈবাৰী সত্ৰৰ গায়ন বায়ন বৰ ভালো, মানে শিকোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৱৈবাৰী সত্ৰ ক'ত? এই দিচাঙৰ পাৰতহে। হয় হয়, তাৰমানে বিষ্ণুৰাভা তালৈও গৈছিল, কাৱৈবাৰী সত্ৰটো কৈছিল মোক যে বৰা সত্ৰৰ সূত্ৰধাৰীটো বৰ ভাল, তুমি চাবাচোন এবাৰ। বৰালিমৰা সত্ৰ বুলি এখন সত্ৰ আছে তেজপুৰৰ ওচৰত। আমিতো সেইবোৰ নিজেই এতিয়াওতো আমি নাজানো। তেওঁ কিন্তু তেতিয়া সেইবোৰ গোটেই বুজাই, তেতিয়া সেইবোৰ গৈছিলোঁ গোটেই, বুজিছানে? আৰু এটা কথা আছিলে, সংস্কৃত বিষয়টো তেওঁৰ মানে যথেষ্ট দখল আছিল। সংস্কৃত আৰু এটা কথা আছে, বুজিছা নাই? যিহেতু তেখেতে কলিকতাত বহুদিন কটাইছে, সেই সময়ত উত্তৰ পূব ভাৰতৰ, তেতিয়াতো মানে বাংলাদেশ নাছিল, উত্তৰ পূব ভাৰতৰ ঢাকা এখন অতি উন্নত সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আছিল। ঢাকা বিশ্ববিদ্যালয়টো বহুত আগতে স্থাপন হৈছে। তাৰ তেখেত ঢাকাতে জন্ম তেখেতৰ। আৰু তেখেতে বস্তুটো উৰ্দু পঢ়িছিলতো, সেইকাৰণেও বোধ হয় তেখেতৰ মানে নৃত্য মানে সংগীত, নৃত্য গীত বাদ্যৰ এখন বহল পথাৰ তেখেতে দেখিছিল, ওচৰৰ পৰা পাইছিল। আৰু নাট্যশাস্ত্ৰ সম্পৰ্কে তেখেতে যথেষ্ট জ্ঞান আছিল। সেইবোৰ কথাই তেখেতক বোধ কৰোঁ আমাৰ সত্ৰত প্ৰচলিত নাট্যবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেই চিন্তাই তেখেতক সমৃদ্ধ কৰিছে আৰু তাৰপিছত সেইখিনি তেওঁ প্ৰয়োগ কৰিছে। অলপমান মানে সুবিধা হৈছিল তেখেতে সেইটো কথাৰ কাৰণে। আৰু মই জনাত নাট্যশাস্ত্ৰৰ আধাৰত কিবা দেখা প্ৰথম বিষ্ণুপ্ৰসাদে আৰম্ভ কৰিছে। তাৰ আগত নাট্যশাস্ত্ৰ সম্পৰ্কে অসমীয়া আলোচনাটো কোনো দেখা নাছিল, তেখেতে প্ৰথম। তেখেতৰ পাছত কিন্তু দেখিছে হেৰিয়ে
ইন্দ্ৰেশ্বৰ বৰঠাকুৰে হয় হয় ইন্দ্ৰেশ্বৰ বৰঠাকুৰে আৱাসনত দেখিছোঁ যে পাদ প্ৰদীপ বুলি কেইটামান প্ৰবন্ধ নাট্যশাস্ত্ৰ আৰু বিষ্ণুৰাভাৰ ৰচনাৱলীত দেখিছোঁ তাৰমানে তেওঁৰ কেইটামান নৃত্য সম্পৰ্কীয় লেখা আছে আছে অতি উচ্চ মানৰ আছে আছে কলাৱতীক আৰু এটা কথা শংকৰদেৱ সম্পৰ্কে যেনে শংকৰদেৱ বৰগায়ন হয় সেই যিটো প্ৰবন্ধ সেইটো বহুত উচ্চ সেই উচ্চ মানৰ আৰু তেনেকুৱা প্ৰবন্ধ আজিলৈকে অসমীয়া ভাষাত মানে ওলোৱাই নাই এতিয়াও মই বাৰে বাৰে পঢ়িছোঁ সেই প্ৰবন্ধত বহুত উচ্চ শ্ৰী শ্ৰী শংকৰদেৱ বৰগায়ন গতিকে সেই চিন্তাটো তেখেতৰ বহুত আগবঢ়া আছিল আৰু ভাবিবই নোৱাৰি সেইজন মানুহৰ তেনেকুৱা ধৰণৰ কথাটো মানে ইমান কাষৰ পৰা আপুনি সেই প্ৰবাদ প্ৰতিম পুৰুষজনক লগ পাইছে আৰু তেওঁৰ মৃত্যু দিনটো অহাৰ লগে লগে আপোনাৰ অকণমান নাই মোৰ মানে বৰ দুখে লাগে মনটো হয় হয় দুখ লাগে মন কেইবাটাও কথা তাৰ ভিতৰত এটা কথা হৈছে যে সেই সময়ত তেখেত জীয়াই থাকোঁতে তেখেতক কোনো ভাল ধৰণে মূল্যায়ন কৰা নহ'ল হয় হয় চৰকাৰে ঘৰে হওক ৰাইজৰ ঘৰেই হওক সাধাৰণ 150-200 টকাৰ কাৰণে মানে মানুহজনে চিন্তা কৰিব লগা হৈছিল খাজনা দিব নোৱাৰে এনেকুৱা অৱস্থা হৈছিল কিন্তু সেইজন মানুহৰ নামত এতিয়াতো লাখ টকীয়া পুৰস্কাৰ ঘোষণা কৰি আছে গতিকে সময় থাকোঁতেই মানুহক মানে মানুহৰ মূল্যায়ন কৰা মানুহক স্বীকৃতি দিয়া কামত যদি কৰে যথেষ্ট ভাল বুলি মই ভাবোঁ হয় হয় এই কথাখিনি আচলতে খুব গুৰুত্বপূৰ্ণ যে সেই সময়ত বিষ্ণুৰাভাৰ যিটো আৰ্থিক দীনতা আৰু আজিৰ বিষ্ণুৰাভাক লৈ গোটেই অসম জুৰি বিষ্ণুৰাভা দিৱস বুলিয়ে কওক বা অন্য ধৰণে বিষ্ণুৰাভাক লৈ যিখিনি ব্যস্ততা বিষ্ণুৰাভাৰ গীত অন্যান্য কথাবোৰক লৈ সেই কথাটো কিন্তু তেওঁ দেখি যাবলৈ নাপালে তেওঁ ইমান নেদেখিলেও সাধাৰণভাৱে যদি এই ক্ষেত্ৰত স্বীকৃতি অলপ হ'লহেঁতেন হয় হয় ৰাইজৰ ঘৰত ৰজাৰ ঘৰত তেতিয়াহ'লে নিশ্চয় ভাল পালেহেঁতেন আৰু হয়তো কি যদি অলপ যেন জীয়াই থাকিলেহেঁতেন কি আৰু মই শুনা কথাহে ছাৰ আপুনি হয়তো জানিব যে বিষ্ণুৰাভা যেতিয়া বিধায়ক হৈ আছিলে MLA হৈ আছিলে তেওঁ মানে কি আৰু ৰাস্তাই পদূলিয়ে বোলে মানুহৰ যি য'ত কাম বন কৰি দিব লাগে চহীটো মাৰি দিব লাগে ষ্টাম্পেড হাততে থাকে আপুনি কিমান হয় একেবাৰে হয় মানে একেবাৰে হয় আৰু মানে কোনো কথাই নাই আৰু কোনো ধৰণৰ মানে তেনেকুৱা আজি যেনেকৈ এজন বিধায়কক লাইন পাতিব লাগে হয় বা ৰৈ থাকিব লাগে কিবা এপইণ্টমেণ্ট ল'বলৈ লাগে এইবোৰ নাই কিবা এটা চহী কৰিব লাগে কিবা এখন কাগজৰ চহী এটা কৰি দিব লাগে ৰাস্তাত আনিছোঁ নেকি দে ৰাস্তাতে চহী কৰিলোঁ কি আৰু তেওঁ এই শ্বিলঙৰ ৰাজধানী থাকোঁতে গৈ তাতো কথা বতৰা কৈছিলে মানে মন্ত্ৰীক লগ ধৰি এনেকুৱা ধৰণৰ কথা আছে আৰু মানে আৰু এটা কথা আছিলে যে শেষত বহু ক্ষেত্ৰত আকৌ কিছুমান ক্ষেত্ৰত আমাৰ চৰকাৰৰ কিছুমান মানুহ ভাল মানুহো আছিল হয় হয় আৰু গোটেই চৰকাৰ ব্যৱস্থাপনাটো আজিৰ যিটো অৱস্থা তেতিয়া নাছিল খুব গণমুখী আছিল হয় কিন্তু সেই আৰু সময়ত মূল্যায়ন নোহোৱাৰ কাৰণে আমি বহু বস্তু হেৰুৱাইছোঁ আৰু তেখেত জীয়াই থাকোঁতেই হয়তো তেখেতৰ বস্তুবোৰ সংগ্ৰহ কৰিব পৰা হ'লে আমি বহু বস্তু আৰু লাভ কৰিব পাৰিলোহেঁতেন তেখেতৰ ছাৰ আপুনিয়ে লিখা এখন নৃত্য নাটিকা এপাহ ফুলৰ সমাধি বিষ্ণুৰাভাৰ জীৱনৰ শেষ বয়সৰ কথাখিনি জীৱনৰ শেষ কথাখিনি আপুনি বৰ নিয়াৰিকৈ সুন্দৰভাৱে উপস্থাপন কৰিছে যিখন নাটিকাই আমাক সৰুতে আচলতে খুব মন মোহিছিল আৰু তেতিয়াই বুজি পাইছিলোঁ আচলতে বিষ্ণুৰাভাৰ লগত আপোনাৰ যিটো সম্পৰ্ক আৰু সেই কথাটো আপোনাক সেই নাটিকাখন লিখিবলৈ কেনেধৰণে আপুনি অনুপ্ৰাণিত হ'ল বা প্ৰথম সেইখন নাটিকা ক'ত মঞ্চস্থ কৰা প্ৰথম আমি কৰিছিলোঁ এখন হেৰিয়াত অসম ষ্টাৰ থিয়েটাৰত হয় হয় অসম ষ্টাৰ থিয়েটাৰত কৰিছিলোঁ নহয় মই কথা বিষ্ণুৰাভাক নিজে দেখিছোঁ নিজে লগ পাইছোঁ তেখেতৰ গোটেই আৰ্থিক দৈন্যতাটো মই অনুভৱ কৰিছোঁ দেখিছোঁ গতিকে সেইকাৰণে মই ভাবিছোঁ যে যিটো অৱস্থা তেখেতে শেষত মানে শেষ বয়সত মানে মৃত্যুৰ আগত যিখিনি হৈছিল যদিও মানে অলপমান অৱস্থা ভাললৈ আহিছিল বিধায়ক হোৱাৰ পাছত তাৰ আগত যিখিনি কষ্ট সেই কথা সেইখিনি যাতে আমাৰ ভৱিষ্যতৰ যাতে মানে
প্ৰজন্মই যে শিল্পীসকলৰ কথা কৈছোঁ বাৰু তেওঁ অলপ হ'লেও যাতে মানে ৰাইজৰ পৰা ৰজা ঘৰৰ পৰা যে অলপ যাতে মৰম পায় তেনেধৰণৰ চিন্তা কৰিয়ে মানুহক সজাগ কৰিবৰ কাৰণেহে আচলতে সেই নৃত্যকেইখন আমি তেনেকৈ কৰিছিলোঁ। তাত এটা কথা মই দৰ্শকৰ মাজত থাকিও আমি চাওঁতে তাৰমানে বহু দৰ্শকে কান্দিছিল নাটিকাখন চাই। আজিকালি কিন্তু ইমান উন্নত মানৰ নৃত্য নাটিকাৰ বস্তুটো নাইকিয়াই হৈ গ'ল। তাত এটা আপোনাৰ কথা আছিল যে বিষ্ণু ৰাভাক কেইজনমান সদস্যই গৈ কোনোবা কমিটিৰ সুধিছে যে আপোনাৰ জীৱনৰ শেষ বাণী সাৰ কি হ'ব। তেতিয়া বিষ্ণু ৰাভাই এষাৰ কথা কৈছিল যে তোমালোকে মৰা মানুহৰ মুখত গাখীৰ দিবলৈ শিকাতকৈ জীয়া মানুহৰ মুখত এটুপি পানী দিবলৈ শিকা। সেই কথাষাৰ কোৱাৰ পিছত এটা মিউজিকৰ জাৰ্ক হয় আৰু তাৰপিছত কিন্তু দৰ্শকে চকু পানী টুকি ছাৰ আচলতে মোৰ ওপৰলৈ তুলিব নোৱাৰাৰ নিচিনা অৱস্থা হয়। গতিকে আমি বুজি পাওঁ আচলতে আপুনি বিষ্ণু ৰাভাক কিমান অন্তৰেৰে শ্ৰদ্ধা কৰিছিল, ভাল পাইছিল আৰু সেই কথাখিনিয়ে নিশ্চয় আপোনাক এতিয়াও অনুপ্ৰাণিত কৰে। আৰু কি জানানে, সেইটোৱে সঁচা নহয় জানো কথাটো? হয়, বিষ্ণু ৰাভাৰ জীৱনত সেইটোৱে সঁচা কথা। আৰু মই সেই সময়ত সেই কথাখিনি তাত দিয়াৰ উদ্দেশ্য আছিলে এটাই মোৰ, সেইটো হৈছে কি বিষ্ণু ৰাভাৰ নিচিনা যাতে আন শিল্পী যাতে নাহে। আপুনি সফল কিন্তু এই নাটিকাখনক লৈ। আমি সৰু তেতিয়া সেই নাটিকাখন চাবলৈ আমি মানে ৰৈ থাকোঁ। গতিকে বিষ্ণু ৰাভা সম্পৰ্কীয় এনেকুৱা পাতিবলগীয়া বহু কথা আছে আৰু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু শেহতীয়াকৈ আপুনি ভাৰত চৰকাৰৰ অতি সন্মানীয় পদ্মভূষণ লাভ কৰি অসমৰ আপুনি গৌৰৱান্বিতটো হৈছেই, আমাৰ গোটেই সত্ৰীয়া নৃত্য সংগীতৰ ক্ষেত্ৰখনকে আপুনি গৰিমামণ্ডিত মহিমামণ্ডিত কৰিছে। এই সুযোগতে আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই বঁটা লাভৰ বাবে আপোনাক পুনৰবাৰ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে আপুনি আগবাঢ়ি গৈ থাকক। মই সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ ছাৰ। বিষ্ণু ৰাভা, তুমি কমৰেড নে কলাগুৰু নে আমাৰ হিয়াৰা মধু? তুমি সাৰে আছা লুইতৰ দুপাৰৰ পলসত গজি উঠা এডৰা কঠীয়া হৈ। তুমি সাৰে আছা ঐনিতম কাবানৰ সুৰবোৰত। তুমি সাৰে আছা চিফুং মাদলৰ ৰাতিৰ মাতবোৰত। তুমি আছা বৰ নতুৱা সূত্ৰধাৰী হৈ সত্ৰ নামঘৰৰ মজিয়াত। তুমি আছা ভাওনাৰ খৰমান্তালৰ কৈলান ৰাগত। বিষ্ণু ৰাভা, ফেৰেংগাদাও হৈ তুমি আমাৰ বুকুত ঘৰ সাজি বহিছাহি। বিষ্ণু ৰাভা, তুমি সাৰে আছা গাঁওবোৰত মেহনতি মানুহবোৰৰ মাতত। তুমি সাৰে আছা আঘোণৰ পকা ধানৰ পথাৰখনত। দাস কেপিটেলৰ 11 পৃষ্ঠাত তুমি এইটো আছা। তুমি আছা পুৱতি নিশাৰ জিকিৰ আজানত। তুমি আছা গীৰ্জাৰ বৰ ঘণ্টাৰ কোবত। তুমি আছা আইতাৰ শীতানৰ হাতনি পেৰাত বৰখনীয়া কাপোৰখন হৈ। বিষ্ণু ৰাভা, তুমি কমৰেড নে কলাগুৰু নে আমাৰ হিয়াৰা মধু?